ভবা মতে মাছ নাই ইমান। শুকাইছে। আকৌ আমি এতিয়া নামিব লৈছোঁ আৰু এবাৰ নামিব সেইডোখৰ এতিয়া কাটিমগৈ একদম গোটেই এৰালি এইপিনে নামিমগৈ। এইডোখৰ আছিলোঁ এইডোখৰত বেছি মাছ নোলালে 2 কেজিমান ওলালে। সেইডোখৰত কিন্তু ওলাব প্ৰত্যেক বছৰে এইডোখৰত মিষ্টেকে হয় পিছত সেইডোখৰতে ওলায়। সেইডোখৰত এতিয়া মৎস্য কুমাৰে কি কৰে আৰু ইয়াতে আমাৰ মাছ মানে আছে ইয়াত আছে নেকি? ইয়াতো আছে। এই ঢালি দিয়ক। এই ছাগলী তাত ঢালি পেলাই একেবাৰে গম পাম। জাগত ঢেলক ধনিয়াও দি দিওঁ নি লগতে? নাই মই মানে অকলশৰীয়া মানুহ নাই টেনশ্যন বহুত নাই। ভালকৈ নাই মাছে পোৱা নাই। চাওঁ নাই খালী ওলালে 4-5 কেজি হ'ব। 5 কেজি হৈ গ'ল। ফুল হৈ যাব 5 কেজি আমাৰ দগা পেলাত আছে ন। এয়া 5 কেজিমান হ'ব। এই নাই পাই বহু হাতে দি দিয়ক। গৈ দা আনি দিয়ক। ঠাণ্ডা হৈ গ'লতো বতৰটো মাছটো মানে কাইলৈ ওলাব কিনো কিছু আৰু এডোখৰ সিঁচিব থাকিলে এডোখৰ আৰু অলপ আগত সিঁচিব লাগিছে। পানীটো মানে কমি গ'ল একেবাৰে নহ'লে মাছ আৰু 10 কেজিমান ওলালতো। এতিয়া 5 কেজিমান হ'ব। 5 কেজিমান 4 কেজি হ'ব।